নমস্কাৰ স্বাগতম জনাইছোঁ ব্ৰহ্মপুত্ৰৰ নতুন এটি ভিডিঅ'লৈ। আজি ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্য হ'ল মানস ৰবীন ডাঙৰীয়াৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ। সেইদিনাখন 2 ডিচেম্বৰ আছিল। মানস ৰবীন ডাঙৰীয়াৰ চুকাফা দিৱসৰ সংগীতানুষ্ঠান কৰি আছিল আৰু নাজিৰাৰ এটি দল আহি মানস ৰবীন ডাঙৰীয়াৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিলেহি। নিশা 12 বাজি কৰিছিল আৰু 3 ডিচেম্বৰ সোমাইছিল। মানস ৰবীন ডাঙৰীয়াৰ 3 ডিচেম্বৰ দিনাখন জন্মদিন আছিল। তো ময়ো তাতে আছিলোঁ আৰু মানস ৰবীন ডাঙৰীয়াৰ যি বাৰ্থডে চেলিব্ৰেশ্যনৰ তাৰ সৰু সৰু দুটিমান ক্লিপ মই ৰাখি থৈছিলোঁ আপোনালোকক দেখাম বুলি। তো ভাবিছোঁ আপোনালোকে ভাল পাব আৰু চুকাফা দিৱসৰ প্ৰথমটি খণ্ড আপোনালোকলৈ আগবঢ়ালোঁ আৰু আপোনালোকে বহুত মৰমেৰে আঁকোৱালি ল'লে, বহুত ভাল লাগিছে আৰু এনেকৈ মৰম দি যাব। আশা কৰিছোঁ, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু আশাও কৰিছোঁ আপোনালোকে আৰু মৰম দিব, আশীৰ্বাদ দিব আৰু ভাবিছোঁ মই যি আপোনালোকলৈ ভিডিঅ' আগবঢ়াম আপোনালোকে সকলোৱে আঁকোৱালি ল'ব আৰু বহুত ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। তো ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ কমেণ্টেই মোক অনুপ্ৰেৰণা দিয়ে আৰু লাইকে আমাক অনুপ্ৰেৰণা দিয়ে যে নতুন নতুন এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ। আৰু কমেণ্টত আপোনালোকে দিলেহে গম পাম যে ভিডিঅ'ত কি ভুল হৈছে, কি মানে শুদ্ধ হৈছে, শুদ্ধ অশুদ্ধ কি হৈছে আপোনালোকে দেখাই যাব বুলি আশা কৰিছোঁ আৰু আগলৈও আশা ৰাখিম যে আপোনালোকে শুদ্ধ অশুদ্ধবোৰ দেখাই যাব। কিবা হয়তো মানুহ মাতেই ভুল, কিবা হয়তো ভুল হ'বও পাৰে অজানিতে, আঙুলিয়াই যাব। কিবা যদি বেয়া পায় ভাল পায় আমাক জনাব, আমি যিমান পাৰোঁ ব্ৰহ্মপুত্ৰ পৰিয়ালবৰ্গৰ পিনৰ পৰা আমি শুধৰাবলৈ চেষ্টা কৰিম আৰু নতুন নতুন ভাল ভাল ভিডিঅ' আপোনালোকলৈ অতি সোনকালে আপোনালোকলৈ আগবঢ়াম আৰু ধামাকা ভিডিঅ' আহিব, কাৰণ ভিডিঅ' অলৰেডি ৰেকৰ্ডিং হৈ আছে, মই এডিটিং কৰি আছোঁ। তো আপোনালোকক অতি সোনকালে আপলোড কৰিম আৰু আপোনালোকে উপভোগ কৰিব পাৰিব। এতিয়া বৰ্তমান চুকাফা দিৱসৰ যিখিনি খণ্ড আছে সেই খণ্ডখিনি শেষ হোৱাৰ পিছতে, আপলোড হোৱাৰ পিছতে আৰু বহুত মানে ক'বলৈ গ'লে ধামাকা ভিডিঅ' আপোনালোকলৈ আহিব আৰু আপোনালোকে উপভোগ কৰিব পাৰিব। সঁচাকৈ বহুত ভাল লাগিব আৰু আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু এতিয়া আহক আমি মানস ৰবীন ডাঙৰীয়াৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ ভিডিঅ' ক্লিপকেইটা চাওঁ আৰু যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। Happy birthday, Mananda. Happy birthday. Birthday हो गया सब क्या? Happy birthday. केक तो काटी लोगे ना? মানৱদাৰ কাৰণে কেক লৈ আহিছে। ক'ৰ পৰা আনিছে? নাজিৰাৰ পৰা আনিছে। বাৰ্থডে বুলি একো নাথাকে, গাঁৱৰ ল'ৰা মায়ে যে কিবা কৰি জন্ম তাৰিখটো মনত ৰাখিছিলে, এইটো ধন্যবাদ। এনেই সাধাৰণতে কি হয়, আমুকতকৈ তই দুদিন পিছত, আমুকতকৈ দুদিন আগত এনেকেই কয়। কিন্তু মাৰ পঢ়া শুনা আছিলে, মাষ্টৰণী মানুহ, তাৰিখটো মনত ৰাখিছিলে। মোৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনালোঁ। ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ সদায় মৰম আপোনালোকৰ থাকিব।
কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ডাঙৰীয়া তেখেতক আন্তৰিক ধন্যবাদ জনাইছে চৰাইদেউবাসী ৰাইজে আৰু তেখেতে ইমান এটা সুন্দৰ অনুষ্ঠান আমাক আজি এই সময়ত দিছে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকক সকলোৱে কুশলী থাকক আৰু সকলোকে আজি সুন্দৰ আলোচিত্ৰ তেওঁ অংকন কৰিছে এজনী হাতচকৰি বিচাৰিছোঁ ৰাইজৰ পৰা এটা খুব সুন্দৰ মুহূৰ্ত এয়া আৰু যুৱ সমাজৰ ফালৰ পৰা মৰমৰ শিল্পীগৰাকীৰ বাবে জন্মদিন উপলক্ষে পুত্ৰ ইপাৰ সিপাৰ ভিউৱাৰ্ছলৈ আপুনি দুআষাৰ কৈ দিয়ক মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় মৰম বিলাওক হয় কাৰোবাৰ প্ৰতি যদি দেশ আছে হয় পাহৰি যাওক জীৱনটো একেবাৰে ছুটি হয় মৰম বিলাওক থেংক ইউ এয়া আছিল মানৱ দা বাৰ্থডে চেলিব্ৰেশ্যন কৰাৰ ভিডিঅ' তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আহিব আপোনালোকে চাব বুলি আশা কৰিছোঁ আমাৰ ইউটিউব চেনেলটো 300 গৰাকী পৰিয়ালৰ হৈছে আৰু ভাবিছোঁ অতি সোনকালে 1K আপোনালোকে কৰিব আৰু আশা ৰাখিছোঁ আৰু আপোনালোকে এই বিশ্বাস যেন ৰাখে আৰু অতি সোনকালে 1K কৰি আমাৰ প্ৰথম ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰে যিটো চেলিব্ৰেশ্যন আপোনালোকক সকলোকে দেখুৱাম আৰু কিদৰে চেলিব্ৰেট কৰিলোঁ তাকো দেখুৱাম তো আপোনালোকে অতি সোনকালে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু অতি সোনকালে ভাবিছোঁ আপোনালোকে আমাৰ ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ পৰিয়ালটো 1K কৰি উঠিব এই আশা যেন আপোনালোকে অতি সোনকালে সম্ভৱ কৰি তোলে আৰু আপোনালোকে যিমান মৰম দিব চেনেহ দিব সেয়া আমাৰ লগত সদায় থাকিব আৰু আমাৰ ব্ৰহ্মপুত্ৰ পৰিয়ালবৰ্গৰ পিনৰ পৰা আপোনালোকক যিমান পাৰোঁ ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি আমি আজি প্ৰতিশ্ৰুতিবদ্ধ আৰু যিমান পাৰে সোনকালে আমি 1K চেলিব্ৰেশ্যন কৰিম বুলি আশা ৰাখিছোঁ আজিলৈ বিদায় মাগিছোঁ তো ধন্যবাদ জয় আই অসম।